নমস্কাৰ নৰ্থ ইষ্ট ভিউলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুস্মিতা। মৰাণত এগৰাকী মহিলাৰ প্ৰশংসনীয় কাৰ্য ফুলেৰে উপচাই পেলাইছে এটা পথ। দেশ বিদেশ ভ্ৰমণ কৰি বহুতে বহু অভিজ্ঞতা অৰ্জন কৰে, কিন্তু কাৰ্যত সেই অভিজ্ঞতা বহুতে নিজৰ মনৰ মাজতে সীমাবদ্ধ কৰি ৰাখে। মৰাণৰ এগৰাকী মহিলাই দেশ বিদেশ ভ্ৰমণ কৰি পোৱা অভিজ্ঞতা নিজ কৰ্মৰ জৰিয়তে দেখুৱাইছে সুন্দৰ নিদৰ্শন। মৰাণৰ কুশল নগৰৰ কৰবী সোণোৱাল নামৰ মহিলাগৰাকীয়ে নিজ এলেকাৰ কুশল নগৰৰ পথৰ কাষত শাৰী শাৰী ফুল পুলি ৰোপণ কৰি অঞ্চলটো চৰ্চিত হৈ পৰিছে। মহিলাগৰাকীয়ে নিজা প্ৰচেষ্টাৰে প্ৰায় 2 বছৰৰ পৰা পথটোৰ কাষত নয়নতৰা, তুলসী, বকুল, নাৰ্জী আদি বিভিন্ন প্ৰজাতিৰ ফুল ৰোপণ কৰি অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰিব ধৰিছে। পুৱাই হাতত ঝাৰু লৈ পথটোৰ চাফাই অভিযানত নামি পৰা মহিলাগৰাকীৰ এটা সপোন আছে ফুলেৰে চৌপাশ সুন্দৰ কৰি তোলা। এই ক্ষেত্ৰত স্থানীয় মহিলাসকলেও কৰবী সোণোৱালক সহায় কৰে বুলি জানিব দিছে। যিটো সপোন আমাৰ এই ওচৰ চুবুৰীয়াক এটা ধুনীয়া সুন্দৰ পৰিৱেশ ফুলনিৰে উপচাই পেলাইছে, আৰু লগতে উঠি অহা যি ল'ৰা ছোৱালী আছে তেওঁলোককো এটা শিক্ষা দিছে যে ফুলত আমি কেনেদৰে পানী দিব লাগে বা গছপুলি এটাক আমি কেনেদৰে ডাঙৰ দীঘল কৰিব লাগে। তেওঁৰ পৰা আমি যথেষ্ট শিকিছোঁ, আৰু এনেদৰে বহুত মানুহ যাতে মানে ওচৰ চুবুৰীয়া যিবিলাক আছে তেওঁলোকে যাতে সকলোৱে ওলাই আহে আৰু এওঁক অনুকৰণ কৰি আমাৰ মানে কুশল নগৰখন অতি সুন্দৰভাৱে অসমৰ ভিতৰতে জাকত জিলিকা কৰি তুলিব বুলি আশা ৰাখি। সুন্দৰ প্ৰকৃতিৰ পৰিৱেশে এটা সুন্দৰ মনৰ সৃষ্টি কৰে, তাকে যেন ফলপ্ৰসূ কৰিছে মৰাণৰ এগৰাকী মহিলাই। মৰাণৰ পৰা অংশুমান চাহৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপোনাৰ সপোন আছিলে বুলি সপোন আছিলে মানে মই মানে বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন জেগাবোৰত ঘূৰি ফুৰিছোঁ, ভ্ৰমণ কৰোঁ দেই, খুব ভাল লাগে ভ্ৰমণ কৰি। মোৰ হাজবেণ্ড আৰু মই খুব ফুৰোঁ। ভ্ৰমণ কৰি যিবোৰ মানে অভিজ্ঞতা পাইছোঁ, ফুৰি মেলি পাইছোঁ, চবেই দেখোন মানে হেৰিবোৰত মানে ফুৰে, কিবা এটা শিকে, কিন্তু শিকি আহি কিবা এটা যে নিজৰো ঠাইখন ধুনীয়া কৰিবলৈ তেনেকৈ আগবাঢ়িলোঁ আৰু নিজৰ ঠাইখন ধুনীয়া কৰিছোঁ। প্ৰায় 2 বছৰ হ'ল।